তাক যে স্বীকৃতি প্ৰদান কৰিছে সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি আৰু ডাঙৰ এটা মোৰ প্ৰেৰণাৰ এটা উৎস। গতিকে মই উদ্যোক্তাসকলক এইটো যুগতে মোৰ আন্তৰিক চৰ্চা কৰি থাকিছে। মই কৈছোঁ যে অসমীয়া ভাষাটো এতিয়া জীয়াই যদি ৰাখিছে, সদায় কাগজত টিভি এংকৰবোৰক গালি পাৰে, ভুলকৈ কয় বুলি। দেৱেন দত্তইটো প্ৰথম মানুহ। কিন্তু মই কৈছোঁ যে টিভি এংকৰকেইটাহে অসমীয়া ভাষাটোক অলপ হ'লেও জীয়াই ৰাখিছে। মই কৈছোঁ যে চহৰত অসমীয়া ভাষাৰ চৰ্চা ক'ত? ক'ত অসমীয়া কিতাপৰ চৰ্চা ক'ত? অসমৰ সাহিত্য সভাৰ সভাপতি ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ দেউতাকৰ কিতাপ কিমান পঢ়িছে খবৰ লওক। ৰিপুঞ্জয় মোক সমৰ্থন কৰিবলৈ ওলাইছে। ফোনটো অলপ চাইলেণ্ট কৰি দিয়ক, বন্ধ কৰি দিয়ক। এতিয়া গোটেই মানুহৰ সমাজত এটা জীৱনটো হৈছে এটা মানে মোবাইল কেন্দ্ৰিক জীৱন। মোবাইলৰ ওপৰত যে এখন পৃথিৱী আছে, এইটো লাহে লাহে নতুন প্ৰজন্মই পাহৰি গৈছে। এইটো এটা বিষয় আমি কেতিয়াবা পাতিম। মই ক'লোঁ যে চহৰত নগৰত আধ্যবন্ত কৰি মানুহে অসমীয়া ভাষা জীয়াই ৰখা নাই। এটা বাক্য ক'লে 10টা শব্দত তেওঁলোকে 8টা ইংৰাজী শব্দ ব্যৱহাৰ কৰে। আৰু চৰ চাপৰি মানুহে কেনেধৰণে অসমীয়া কয় সেই কথাটো তাত আহি চালেহে গম পাব। এই কথাটো ক'লোঁ মই, এনেকুৱা কিছুমান কথা কৈ উভতি আহিলোঁ। অহাৰ পিছত মোৰ তাৰ মই ক'লোঁ যে ঐক্য লাগে আমাৰ মাজত। শাসকে আমাৰ মাজত বিভাজন আনিব খুজিছে, হিন্দু মুছলমান কৰিব খুজিছে। কিন্তু আমি দুখীয়া মানুহবোৰ হিন্দু মুছলমান এক হৈ থাকিব লাগিব। সেই কথাটো কোৱাৰ কাৰণে কি হ'ল, মোক এটা ভাইৰেল কৰি মিছ ইণ্টাৰপ্ৰিটেশ্যন, অপব্যাখ্যা কৰি এনেকুৱা কৰি পেলালে যে ৰঞ্জিত দাস সভাপতিগৰাকীয়ে মোলৈ এখন চিঠি লিখি পেলাই মোক ভাবুকি দিলে, পৰোক্ষ ভাবুকি। বহুতে জানে চাগে, নিউজ ওলাইছে, বহুতে নাজানিব পাৰে। সিমানতে ক্ষান্ত নাথাকিলে, তেওঁলোকৰ এটা গ্ৰুপ কৰি লৈছে। মই যুক্তিৰে কাৰোবাক কওক, কিবা বেয়াকৈ কওক, আপত্তি নাই। সেই গ্ৰুপত যিবোৰ ল'ৰাই যি ধৰণৰ ফেচবুকত যিবোৰ দিছে, কিছুমান অদৰকাৰী অশ্লীল যুক্তিহীন কথা কৈছে, সকলোৱে আমি জানোৱে আজিকালি কি হয় ফেচবুকত। সেইটো ব'ল মুক্তৰ এইবোৰে কোনোবাই ক'লে বোলে টিভিত যে অজিত ভূঞাকৰ এইবোৰে নাপায়গৈ। তেখেতে আকৌ ক'লে যে তেখেতেতো আৰু ওপৰত ক'লে, তেখেতৰ প্ৰতিক্ৰিয়া লৈছিলে। আৰু কোনোবাই ক'লে যে তেওঁ বহুত এইবোৰ হৈছে, আৰু তেওঁ জেল খোৱা সাংবাদিক, তেওঁক এইবোৰে নাপায়গৈ। যি হওক, মই ক'ব খুজিছোঁ কি, তাৰপিছত এখন সংবাদমেল অনুষ্ঠিত কৰিলে আৰু বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে, কিন্তু আটাইতকৈ দুখৰ কথা, মোক গালি পোৱাটো মই ধৰা নাই, মই কিবা এটা কৰিছোঁ। তাৰমানে মই সদায় যেতিয়া চৰকাৰে মোক ধমক দিয়ে, গ্ৰেপ্তাৰ কৰে বা
অপপ্ৰচাৰ কৰে মোৰ বিৰুদ্ধে, মই তেতিয়া ভাবোঁ যে মই কিবা এটা কৰিছোঁ। মানে মই যদি সকলোকে ভাল পাই চলি থাকোঁ কলা বোবাৰ নিচিনাকৈ, মোৰ কোনো কাম নাই। যে মই যে জেললৈ মোক দিছে 4বাৰ 5বাৰ, সেইটো মই জীৱনৰ এটা ডাঙৰ স্বীকৃতি বুলি বুজিছোঁ। ইটছ এ ৰিকগনিশ্যন। গতিকে তেওঁ ক'লে সংবাদমেল পাতি, নামটো নকওঁ আৰু, আমিয়ে বনোৱা টিভিত ক'লে যে খাইমুং জাইমুং এই কথাবিলাক কোৱা মানুহবিলাকৰ মাজত গৈ যদি ধুনীয়াই খাইলুং গাইলুং জাইলুং নহয় জাইমুং জাইমুং সেইবোৰ আমাৰ নোলায় মুখত। এইবোৰ কোৱা মানুহবোৰ কি অসমীয়া হ'ল অতি ধুনীয়া বুজাই দিব লাগে। তাৰমানে আমি ইছমাইল হুছেইনক যি সময়ত স্মৰণ কৰিছোঁ, আমাক শাসন কৰা নেতাই এই কথাবোৰ কৈছে। মইতো এতিয়া সময় নাই যে তেওঁক গৈ পেলাই বুজাওঁগৈ। সেইকাৰণে মই এইটো কৈছোঁ যে যি সময়ত অসমীয়া সমাজখন একেবাৰে টুকুৰা টুকুৰ কৰি পেলোৱাৰ চেষ্টা চলিছে, দুৰ্বল কৰি পেলোৱাৰ চেষ্টা চলিছে, সেই সময়ত যিবোৰ মানুহে অক্লান্ত চেষ্টাৰে বহু ত্যাগ কৰি অসমীয়া সমাজখন গঢ়িব খুজিছে, তেওঁলোকৰ বিৰুদ্ধে এটা সাম্প্ৰদায়িক এজেণ্ডা লৈ পেলাই এটা গভীৰ ষড়যন্ত্ৰ চলিছে। আজি কোনোবাই নাজানে কোনো কথা নাই। এই যে নেতাসকলে আজি যোৱা পঞ্চায়ত নিৰ্বাচনত ক'লে, কেইবাগৰাকীও নেতা স্ফাৰণ কৰিছে, লুঙি দাড়ি বাকী নাই, মানে হিন্দুৰ ভোট লাগে। সেইকাৰণে তেওঁলোকে কি কৰিছে, ইমানলৈকে গুচি গৈছে যে অসমীয়াৰ সংজ্ঞা দিয়া বুদ্ধিজীৱীসকলক সমালোচনা কৰিছে অসমীয়া বুলি কোৱা বুদ্ধিজীৱীসকলক অসমৰ সমালোচনা কৰিছে মন্ত্ৰীয়ে, আৰু ভয় খুৱাই দিছে যে এইবোৰ মানুহ যদি আহি কাইলৈ ক্ষমতা দখল কৰে তেতিয়াহ'লে অসমীয়াৰ কি হ'ব, ইমান চিন্তা তেওঁলোকৰ দেশত। তেওঁলোকে চিন্তা নাই নহয়। এতিয়া বহুদিন চৰকাৰত থাকি ঘৰ বনালে, বিদেশত বাহিৰত, অসমৰ বাহিৰত সম্পত্তি কিনিলে, ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ স্কুলত পঢ়ালে, টকাত ক'বলৈ জেগা নাই। তেওঁলোকৰ এটাই কাম আছে, এতিয়া অসমীয়া জাতিক বচাব। আমি কৈ আছোঁ বেলেগ ধৰণে, তেওঁলোকে অসমীয়া জাতিক বচাবৰ কাৰণে কি কৰিব খুজিছে, কওকচোন। ডেকা ল'ৰা ছোৱালী বহুত আছে। অসমীয়া জাতিক বচাবৰ কাৰণে, অস্তিত্ব ৰক্ষাৰ কাৰণে কি কৰিব খুজিছে, হিন্দু বাংলাদেশীক আনি সংস্থাপন কৰি অসমীয়া জাতিক উদ্ধাৰ কৰিব লাগে। এইটো আমাক শিকাইছে আৰু বুজাইছে। এই কথাটো বুজি যিসকলে পায় সেইসকল ঠিক আছে, সেইসকল ভাল বুদ্ধিজীৱী, চাৰ্টিফিকেট দিব, সুবিধা পাব। কিন্তু তেওঁলোকৰ ডিক্টেশ্যন মানি নোলোৱা, মই একো ডাঙৰ একো কৰা নাই সমাজৰ কাৰণে, কিন্তু মই অত্যাচাৰী শাসকৰ ডিক্টেশ্যনত শ্ৰুতলিপি সাংবাদিক কৰিবলৈ মই কেতিয়াও ৰাজি নহয়। দিল্লীৰ পৰা অনন্ত কলিতা, হাফিজ আহমেদ ৰাজি নহয় যে দিছপুৰ বা দিল্লীয়ে যি নিৰ্দেশ দিব সেইমতে কাম কৰিব। সেইকাৰণে বাটত কিছু বাধা আছে। আৰু এই শাসকসকলে নিবিচাৰে যে ইছমাইল হুছেইনৰ দৰে ব্যক্তিক তেওঁলোকে বিচাৰক, শ্ৰদ্ধা কৰক, আগ্ৰহ প্ৰকাশ কৰক, তেওঁলোকৰ লেখাবোৰ পঢ়ক। এই কথা কেতিয়াও শাসকে কোনো কালে নিবিচাৰে। আজি ইছমাইল হুছেইনৰ প্ৰকাশন পৰিষদে উলিয়ালে নেকি কিবা? অসম প্ৰকাশন পৰিষদটোক আৰু জেপৰ পইচাৰে লিখিব, ৰাইজৰ ধন, ৰাজকোষৰ ধন। অসম প্ৰকাশন পৰিষদে কিয় আজি ইছমাইল হুছেইনৰ ৰচনাৱলী প্ৰকাশ কৰিব নোৱাৰিলে, বৰং প্ৰকাশ কৰিবলগীয়া হ'ল অসম সাহিত্য সন্মিলনী? তাৰ কাৰণে মই দুলাল বৰাক চালাম কৰিছোঁ। সেইকাৰণে এটা খুব ভাবি চালে এটা ভয়ংকৰ ঘটনা। তেওঁলোকে এটা এজেণ্ডা লৈ আগবাঢ়িছে। মই এইটো কৈছোঁ যে 70 বছৰত স্বাধীনতা, কংগ্ৰেছৰ শাসনতো এই মানুহখিনি বঞ্চিত, নিপীড়িত, শোষিত। চাচাৰ কমিটিৰ প্ৰতিবেদন ক'লৈ গ'ল কোনেও নাজানে। এই মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে সুদীৰ্ঘদিন কংগ্ৰেছে।
কিন্তু আজি চিন্তা কৰিবলগীয়া কথাটো বহুত বেছি ভাবি যে যোৱা 4 বছৰত আৰু অসমত যোৱা 2.5 বছৰত যিবোৰ ঘটনা ঘটিছে, যি ধৰণে মানুহখিনিক ব্যৱহাৰ কৰা হৈছে বা ব্যৱহাৰ কৰিব খোজা হৈছে, যি ধৰণে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে, সি 60-70 বছৰীয়া কংগ্ৰেছী শাসনকো চেৰ পেলাইছেনে নাই? কাৰণ আমাক উন্নয়ন লাগে, আমাক উন্নয়ন। যোৱা নিৰ্বাচনত 2014 চনত বিজেপিক ভোট দিছিলে কিয়? ভোট দিছিলে উন্নয়নৰ কাৰণে। আনকি মুছলিম অধ্যুষিত অঞ্চলতো ভোট দিছিলে উন্নয়নৰ কাৰণে। কিন্তু আজি উন্নয়ন কলৈ গ'ল? বিচাৰি পাবলৈ নাই। আজি উন্নয়নৰ ঠাইত আহিলে অযোধ্যা, ৰাম, এইবোৰ নিৰ্বাচনৰ ইছ্যু। ৰামৰ নামত, অযোধ্যা নামত 20 শতিকাত নিৰ্বাচন হ'ব, মানুহে ভোট দিব, কিমান এটা সাংঘাতিক ঘটনা। আমি মৌলবাদক বিৰোধিতা কৰি হিন্দু হওক মুছলমান হওক, সেইকাৰণে আজি 3খন ৰাজ্যৰ মানুহে ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে ভোট দিছে, মৌলবাদৰ বিৰোধিতা কৰিছে। সাধাৰণ কৃষক শ্ৰেণীয়ে, যুৱক শ্ৰেণীয়ে কৈছে যে আমাক সংস্থাপন লাগে, কৃষকে কৈছে যে আমাৰ কৃষি সামগ্ৰীৰ মূল্য লাগে। তোমালোকৰ এই ৰাম মন্দিৰলৈ গ'লে কোনোবাই কৈছে যে আমি মন্দিৰলৈ যাওঁতেতো ভাই কিবা এটা পেটটোতো ভৰি থাকিব লাগিব। একেই কথা আপোনালোকৰ যিসকলে মৌলবীয়ে কয় তেওঁলোককো ক'ব যে প্ৰথমে ভাত, কাপোৰ, চিকিৎসা, শিক্ষা, তাৰপিছত ধৰ্ম এটা ব্যক্তিগত কথা। তাক এনেকৈ ৰাজনীতিক ব্যৱহাৰ কৰাটো কিমান ভয়ংকৰ কথা। সেইকাৰণে মই পটভূমিটো কৈছোঁ যে এনেকুৱা মৌলবাদী চিন্তাৰ বিৰুদ্ধে ইছমাইল হুছেইনৰ দৰে ব্যক্তি থিয় হৈছে। আৰু কি হৈছিল? আজি এই মানুহজন 87 বছৰ বয়সতে এনেকৈ ঘূৰি ফুৰিছে, কি হ'ব? একে 4বাৰ MLA আছিল। মই উদাহৰণ দিছোঁ ওচৰতে, 4বাৰ MLA আছিল। এই ক্ষেত্ৰত কি হ'ল? এতিয়া মানুহে ক'ব যে এইবোৰ তেখেতসকলৰ দিন নাই, এনেকৈ ক'ব। কিন্তু বাকীবোৰ চব মৰিব, ইতিহাসত খলনায়ক হ'ব। জীয়াই থাকিব হেমেন দাস, জীয়াই থাকিব গোলাপ বৰুৱা, জীয়াই থাকিব। কথাটো এনেকুৱা যে এটা মানুহৰ মতাদৰ্শগত দিশ থাকে। আপুনি মতাদৰ্শগতভাৱে কিমান হ'ব সেইটোৰ ওপৰত আপোনাৰ নিৰ্ভৰ কৰে। আজি তেখেততো সেই ধৰণৰ ৰাজনীতিত যাব পাৰিলে, কিয় নগ'ল? মতাদৰ্শগতভাৱে তেখেত সাধাৰণ মানুহৰ। গতিকে ইছমাইল হুছেইনে তেতিয়াৰ পৰাই ভাল সাহিত্য চৰ্চা কৰিব পাৰিছে, তেতিয়াৰ পৰাই সমাজৰ কাৰণে ভাল কথা ক'ব পাৰিছে, যেতিয়া তেওঁ বিশ্ববিখ্যাত এটা মাৰ্ক্সবাদৰ প্ৰভাৱ লৈ আহিছে। মাৰ্ক্সবাদ একো নহয়, সাধাৰণ মানুহৰ জীয়াই থকাৰ বা সলনি কৰি লোৱা সমাজখনৰ এটা অস্ত্ৰ, সাধাৰণ কথা, এটা অস্ত্ৰ, যাৰ জৰিয়তে তেওঁ সমাজখন নিজৰ প্ৰয়োজনত সলনি কৰিব পাৰে। গতিকে তেওঁ মাৰ্ক্সবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছে। বহুতে কৈছে, বৰাই কৈছে, হয় মই মানুহ যে তেওঁ লিখি থাকিলে হয়তো ডাঙৰ লেখক হ'লহেঁতেন, এতিয়াও ডাঙৰ লেখক আৰু ডাঙৰ হ'লহেঁতেন। কিন্তু মই লগতে এইটো ক'ব খুজিছোঁ যে তেওঁ লিখি লিখি যদি ডাঙৰ লেখক হ'লহেঁতেন, আমি হয়তো আজি ইমান আন্তৰিকতাৰে তেখেতক স্মৰণ নকৰিলোহেঁতেন। আজি আমি স্মৰণ কৰিছোঁ ইছমাইল হুছেইনক এইকাৰণে যে তেওঁৰ সমস্ত প্ৰতিভা তেওঁৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ নকৰি সমাজৰ নিপীড়িত মানুহখিনিৰ কাৰণে, তেওঁৰ জনগোষ্ঠীটোৰ কাৰণে তেওঁ তাক নিয়োজিত কৰিছিল। তেওঁলোকৰ মুক্তিৰ তেওঁ সপোন দেখিছিল আৰু হাতে কামে লাগি সেই সমাজখনক আগুৱাই নিব খুজিছিল। সেইকাৰণেহে আমি ইছমাইল হুছেইনক স্মৰণ কৰিছোঁ। আমি ইমানবোৰ মানুহ গোট খাইছোঁ, ময়ো আহিছোঁ। তেওঁ যদি কেৱল ঘৰতে বহি গল্প কবিতা লেখা মানুহ হৈ থাকিলেহেঁতেন, he was a public social activist, এজন সমাজকৰ্মী আছিলে, তেওঁ এজন ইণ্টেলেকচুৱেল আছিলে, তৎসত্ত্বেও তেওঁ মানুহৰ সমস্যা লৈ পেলাই সেইবোৰ কাম কৰিছিল। গতিকে শিক্ষাত গুৰুত্ব আৰোপ কৰিছিল, আটাইতকৈ যিটো প্ৰয়োজনীয়
স্বাস্থ্যত গুৰুত্ব আৰোপ কৰিছিলে, আটাইতকৈ যিটো ডাঙৰ কথা। গতিকে মই অভিভূত হৈছোঁ, মই বৰ দীঘল নকৰোঁ, যে বংগীয় মূলৰ অসমীয়া মুছলমানৰ সাংস্কৃতিক সংকট, আৰু এটা আছিলে বংগমূলীয় অসমীয়া মুছলমানসকলৰ শিক্ষাৰ অৱস্থা। এই দুটা লেখা মই ভাবোঁ তেওঁ সৰ্বশ্ৰেষ্ঠ লেখা। এই লিখনিৰ মাজেৰে তেওঁ ইমানবোৰ দিশ তেওঁ উন্মোচিত কৰিছে, বা তেওঁ যিধৰণে তাত দৃষ্টিপাত কৰিছে, মই ভাবিলে আচৰিত। এজন গাঁৱৰ ল'ৰা, সাধাৰণ মানুহৰ ঘৰত জন্ম পোৱা ল'ৰা, তেওঁ ইমান অধ্যয়ন কৰিলে ক'ৰ পৰা, তেওঁ ইমান মেধা, ইংৰাজী অসমীয়া দুইটা ভাষা সমান। আজি অসমীয়াত কোনোবাই লিখিব পাৰে, ইংৰাজীত নোৱাৰে, ইংৰাজীত পাৰিলে অসমীয়া নোৱাৰে, আজিকালি অসমীয়া লেখা গৈছেই। তাৰ মাজত এই মানুহবোৰ এইকাৰণেই মূৰ দাঙি, বা তেওঁলোকক আমি এইকাৰণেই শ্ৰদ্ধা কৰোঁ যে তেওঁলোকে দুইটা ভাষাত লিখিব পাৰিছিল। আৰু সেই লেখনিবোৰ হেমেন দাসেও কৈ গৈছে, দিলীপ বৰাই কৈ গৈছে যে সমাজৰ কাৰণে, তেওঁৰ মানুহখিনিৰ কাৰণে, সমাজৰ দুখীয়া নিচলা মানুহখিনিৰ কাৰণে। এতিয়া কথা ক'লে বহুত থাকে, কিন্তু মই কৈছোঁ যে অসমীয়া বুলি ক'লে আজি যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, নতুনকৈ অসমত, বিশেষকৈ বিজেপি চৰকাৰৰ নেতৃত্ব, তেওঁলোকে গালি পাইছে বুদ্ধিজীৱী অসমীয়া বুলি কোৱাৰ কাৰণে। কিন্তু তেওঁলোকে আজি মই তেওঁলোকক আহ্বান জনাইছোঁ ৰাজহুৱা ঠাইলৈ, আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আহক, আৰু আমাৰ লগত তেওঁ বিতৰ্কত জড়িত হওক, আমি তাৰ যুক্তি প্ৰদৰ্শন কৰিম। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথা কৈছিল, অসমীয়া ডেকাৰ উঠি। ভূপেন হাজৰিকাইটো পঢ়িছিলে, হাতে কামে লাগিছিলে, ধৰ্ম নিৰপেক্ষতা গণতন্ত্ৰৰ পক্ষত থাকি। অতুল চন্দ্ৰ হাজৰিকাই লিখিছিলে, জ্ঞাননাথ বৰাই লিখিছিলে, আৰু কিমান নাম কম, শশী শৰ্মা, ডক্টৰ হীৰেণ গোহাঁই, এইখিনি কথা মই নাই কোৱা এতিয়া, যিসকল আমাৰ মাজত নাই, সেইসকলে এইবোৰ কথা কৈ গ'ল, লিখি গ'ল। এখন বৃহত্তৰ অসমীয়া সমাজৰ সপোন দেখি তেওঁলোকে এই কথাবোৰ ক'লে, লিখিলে, আৰু সেইমতে এটা আঁচনি গ্ৰহণ কৰাৰ আশা কৰিলে। কিন্তু আজি তেতিয়াহ'লে এই মন্ত্ৰী বা নেতাসকলে যিটো কথা কৈছে, তেওঁলোকে প্ৰথমে গৰিহণা দি লওক, কওক যে অসমত শংকৰদেৱে কৈছে এইবোৰ বাবা তাবা বনাইছে, সেইটো খুব প্ৰতিবাদ হোৱাৰ কাৰণে যেনিবা অলপ কমতি হৈ গ'ল। বাবা বনাই মোটামুটি তেওঁ দিছিলে আৰু এটা ইউনিভাৰ্চিটিত সোমাইছিলেহি না, আমি বাধা দিলোঁ, আমি বহুত দেৰি কৰিলোঁ, সেইটো তাতে সোমাইছিলেহি। আৰু এটা নতুনকৈ দিছে সূৰ্যৰ কালচাৰৰ লগত বুলি ইয়াত সাহস কৰিলে। ইয়াত কি পাতিছিলে, হিন্দু কি সমাৱেশ, লুইত পৰিয়া হিন্দু সমাৱেশ। কিমান সাহস! কিয় লুইত পৰিয়া অসমীয়া সমাৱেশ পাতিব নহয়? কিয় লুইত পৰিয়া হিন্দু সমাৱেশ হ'ব পাৰে অসমত? আৰু তাত বৰ দুৰ্ভাগ্যজনক কথা যে অসমৰ কিছু বুদ্ধিজীৱীয়ে এই বতৰা বাহন কিবা কিবি পোৱাৰ আশাত তালৈ দূৰ মাৰিলে। আৰু আমাৰ কি কয় এইটো, আমাৰ সত্ৰাধিকাৰ আহিও কেইবাজনো মানে তাৰ লগত বহি নিজৰ জীৱনটো ধন্য কৰিব। এতিয়া আমি এইটো কৈছোঁ যে জ্যোতিপ্ৰসাদক নাকচ কৰি লওক, বিষ্ণুৰাভাক নাকচ কৰি লওক, ভূপেন হাজৰিকাক নাকচ কৰি লওক, অতুল হাজৰিকা, নিৰুপমা বৰগোহাঁই, এইসকলক নাকচ কৰি লওক। তাৰপিছত তেওঁলোকে কওক যে অসমীয়া কি, আৰু অসমীয়া আমাক লাগেনে নালাগে। এতিয়া আমি দেখিছোঁ যে এইগৰাকী ব্যক্তিয়ে কিমান বিস্তৃত অধ্যয়ন, তেখেতে কি লেখা নাই, সাহিত্য সংস্কৃতিৰ ওপৰত লিখিছে, চৰ চাকৰিৰ সমস্যাৰ ওপৰত লিখিছে, আৰ্থসামাজিক অৱস্থাৰ ওপৰত লিখিছে। পল ৰবচন, আজিকালি ল'ৰাই হয়তো পল ৰবচনৰ বিষয়ে ইমান নাজানে। ভূপেন হাজৰিকাই কৈছিলে, যাৰ পৰা তেওঁ শিকিছিলে যে দ্য গিটাৰ ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বাট এ ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। তাৰমানে গীটাৰ আগত বজাই আমাৰ যে আজিকালি গান গাই পইচাই ঘটে, সেইটো নহয়তো শিল্পীৰ ভূমিকা। ইট ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, সমাজ পৰিৱৰ্তনৰ এটা ইনষ্ট্ৰুমেণ্ট। সেইটোৱেই দৰ্শন আছিলে।
সেই পল্লৱ চনৰ কিতাপ তেওঁ অনুবাদ কৰিছিল। কৃষ্ণ চন্দ্ৰদেৱৰ প্ৰগতিশীল লেখকৰ কিতাপ অনুবাদ কৰিছিল। কিমান যে কি কৰিছিলে, অথচ বহুত দিন তেওঁ জীয়াই থাকিল বুলিও আমি ক'ব পাৰোঁ। আজিকালি মানুহ বহুদিন জীয়াই থাকে, বৰ সক্ৰিয়ভাৱে জীয়াই থাকে। গতিকে এনে এজন ব্যক্তিৰ জীৱনৰ বিভিন্ন দিশ আছে যিবোৰ আমি কৈ শেষ কৰিব নোৱাৰোঁ। কবিতাৰে বিশেষ আৰম্ভ কৰিছে। আমাৰ কবিৰ আহমেদে ক'ত লিখিছে যে সকলো লেখকে সদায় কবিতাৰে আৰম্ভ কৰে লেখক জীৱন। লিখিছে আপুনি, সেইটো আপুনি বিশ্বাসো কৰে, আমি সকলোৱে বিশ্বাস কৰোঁ যে কবিতাৰে মানুহে আৰম্ভ কৰে। তেখেতে কৈছে অজিত ভিয়াই মোক লেখক কৰে, বহুতক লেখক কৰিলে মই, কিছুমানে এতিয়া বাটত দেখিলে নেদেখা বৰ জোৰে বাৰু, কিন্তু এখেতে মোক এই কথাটো স্বীকৃতি দিয়ে সদায়। আৰু এখেত যেতিয়া এটা আৰু আজি হেমেন দাসক ৰাজনীতিবিদ বুলি মতা হোৱা নাই। হেমেন দাসক মতা হৈছে এগৰাকী আদৰ্শৱান পুৰুষ হিচাপে, গণতন্ত্ৰৰ পক্ষত থকা মানুহ হিচাপে, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰা মানুহ হিচাপে, আৰু সৰ্বোপৰি এগৰাকী লেখক হিচাপে। তেখেতে তেতিয়া দুপৰীয়া বহি থাকে কাগজ কলম, মই যাওঁ। ঠিক আছে, তেওঁ এবাৰ ক'লে যে পাবলো নেৰুদাৰ কবিতা অনুবাদ কৰিছে। পাবলো নেৰুদা সমগ্ৰ পৃথিৱীৰ বঞ্চিত জনসাধাৰণৰ কবি, নোবেল প্ৰাইজ পাইছিলে, বহুত কিবা কিবি। নতুন চামক মই পাবলো নেৰুদা পঢ়িবলৈ বিশেষকৈ অনুৰোধ কৰিম। তা আজি কল্পনা কৰকচোন আমাৰ বিধায়কসকলক পাবলো নেৰুদা কোন আছিল বুলি সুধিলে ইয়াত কিমান জনে ক'ব পাৰিব এই বিধায়ক বা মন্ত্ৰীবিলাকে? পাৰিব নেকি? সন্দেহ আছে, পাৰিব বুলি ভাবিছে নেকি আপুনি? এজন দুজন ওলাব, গতিকে এইজন মানুহে তেতিয়াই পাবলো নেৰুদা অনুবাদ কৰিছে। সেইকাৰণে আমি কথাবোৰ ভাবিবৰ হ'ল, চিন্তা কৰিবৰ হ'ল। আৰু কবি হিচাপে তেওঁ জীৱন আৰম্ভ কৰিও লাহে 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 তেওঁ এটা বিৱৰ্তন বুলি কয়, ৰূপান্তৰ। মানুহ এজনে একেধৰণে ভাবি নাথাকে জন্মৰ পৰা। জ্যোতিপ্ৰসাদ আগৰৱালা লাহে 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 এইফালে গৈছিল। সকলোৱে শাসকে ভাল নোপোৱা মানুহ, কিন্তু চাব আজি ৰাইজে যিবোৰ ধূপ ধূনা জ্বলাই, জ্যোতি দিৱস, আমি ৰাভা দিৱস সকলো পাতোঁ, সেইবোৰ কিন্তু চৰকাৰে ভাল নোপোৱা মানুহ। জ্যোতিপ্ৰসাদক যেতিয়া ঢুকাল, তেওঁ শোক প্ৰস্তাৱ ল'বলৈ সাহিত্য সভাৰ সময় ল'ব। অসম সাহিত্য সভা বৰ বেছি নেতিপেতি নকৰিব, সাহিত্য সভাকে বহুত ধান্দাবাজ। বিষ্ণুৰ এভাগ পঢ়া পেলাই কেনেকৈ লৈ গ'ল সকলোৱে জানে। মূৰৰ দাম নিৰ্ধাৰণ কৰা হ'ল। আৰু ভূপেন হাজৰিকাক অলপ বেলেগ গুণ পাই পেলাই গান গাবলৈ দিয়া নহ'ল। পিছৰ জনৰ কথা আমি কোৱা নাই, বয়সত কিবা কিবি সেই ভূপেন আবিতীয়া ভূপেন। গতিকে এইবোৰ কথা ৰাইজে স্বীকৃতি দিয়াৰ কাৰণেহে তেওঁলোক বাধ্য হৈছে তেওঁলোকৰ মাল্যদান কৰিবৰ কাৰণে, কাৰণ নহ'লে ৰাইজে তেওঁলোকক ক্ষমা নকৰিব, উপায় নাই তেওঁলোকৰ। কিন্তু অন্তৰে তেওঁলোকে সেইটো নিবিচাৰে। তাত আজিকালি জনতা ভৱনৰ সন্মুখত এখন মস্ত হেৰি মাৰি থয়, হৰ্ডিং, তাত ওলাই থাকে কিবা কিবি। সেইদিনা মই এটা গাড়ীখন ৰখাব দিছিলোঁ, তো নোৱাৰিলে ৰখাব। তাত এটা অম্বিকাগিৰি চৌধুৰী লাইন এটা আছিলে, ইমান সাংঘাতিক, সেইটো উলিয়াই দিলে এওঁলোকৰ গাতে পৰিব। সেইবিলাক ক'ব নোৱাৰে, অফিচাৰক দি দিছে, তাত লগাই দিছে। আৰু তেওঁলোকে হৈছে কি এই মিথ্যাচাৰ, গোটেই দেশত এতিয়া মিথ্যাচাৰ চলিছে, ইমান মিছা কথা প্ৰতিটো কথা। কিন্তু মই এনে কৈছোঁ যে আমাৰ ইয়াৰ কেইজনক দুখ নিদিবা, আৰু তেওঁলোকৰ মূল নেতাজনে ইমান মিছা কথা কৈছে যে যাৰ ৰেকৰ্ড মানে এতিয়া পাবলৈ নাই। আজি আকৌ এতিয়া দেখিলোঁ ৰাফেল চুক্তি লৈ পেলাই সুপ্ৰিম কোৰ্টতো ভুৱা তথ্য দি পেলাই। গতিকে এটা হিন্দু মুছলমান কৰিব খোজা হৈছে। মই মুছলমানসকলকো ক'ম যাতে তেওঁলোক পৰিচিত নহয় তেওঁলোকৰ নেতাসকলৰ। চৰ চাকৰি কাইলৈ বিপদ হ'লে আমি আছোঁ, পৰাগ দাস আছিলে, বৰা আছে, এখেতসকল আছে। কোনো বাহিৰৰ শক্তিয়ে আপোনালোকক সহায় নকৰে। অসমত বাঙালী অসমীয়াৰ যুদ্ধ লগাবলৈ চেষ্টা কৰিছে। শিলাদিত্যৰ দৰে কিছুমান পাবত গজা নেতাক মেলি দিয়া হৈছে এজেণ্ডা। কিন্তু মই কৈছোঁ এইটো যে তেওঁলোকক অলপ দীঘলীয়া হৈছে নেকি, মই ৰাখিম আৰু
তেওঁলোকক মেলি দিয়া হৈছে এটা বিশেষ এজেণ্ডা লৈ। কিন্তু মই অসমৰ ইছলাম ধৰ্মী মানুহক, অসমৰ চিন্তাশীল বাঙালীসকলক মই চেলিউট জনাইছোঁ যে ইমান প্ৰৰোচনাৰ পিছত, ইমান তেওঁলোকে চেষ্টা কৰাৰ পিছতো অসমত কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষ এই পৰ্যন্ত লগাবলৈ আজি চাওক, আমাৰ হাফিজ আহমেদে লিখিছে ক'ৰবাত যে এটা গোধৰা কাণ্ড হ'ল 1946 চনত কলিকতাত তেতিয়াৰ অমূল্য বৰুৱাক হত্যা কৰা হ'ল, সাম্প্ৰদায়িক সংঘৰ্ষ হ'ল। অমূল্য বৰুৱা কিন্তু তেনেকুৱা কবি, সেইকাৰণে অমূল্য বৰুৱা ক'ৰবাত দেখিছে নেকি শতবাৰ্ষিকী পতা, কি জন্ম জয়ন্তী পতা দেখিছে নেকি ক'ৰবাত বাৰ্ষিকী? নাই হোৱা। কিন্তু অমূল্য বৰুৱা কেনেকুৱা পৰ্যায়ৰ কবি আছিল, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈছিল তেওঁ, কিয় নাপাতে? এইবোৰ প্ৰশ্ন কৰিব লাগিব নতুন চামে। গতিকে সেই সময়তো অসমত আনকি সাম্প্ৰদায়িক সংঘৰ্ষ নহ'ল কিহৰ কাৰণে? এই ইছমাইল হুছেইনৰ দৰে ব্যক্তি